এখন গাঁৱত দিনেশ নামৰ এজন ব্যক্তিৰ পাপৰি চাটৰ দোকান আছিল। তাৰ দোকানত বৰ ভিৰ হৈছিল। গোটেই গাঁওখনত তাৰ পাপৰি চাটৰ বৰ প্ৰশংসা আছিল। দিনেশ বৰ পৰিশ্ৰম কৰিছিল। তাৰ পত্নী শান্তিও তাৰ সহযোগিতা কৰিছিল। শান্তি, অ শান্তি, পাপৰি চাটৰ বাবে আলু লৈ আহিছো। ইয়াতে বাৰান্দাত থৈ দিছো। মই গা ধুবলৈ গৈ আছো। ঠিক আছে, আপুনি গা ধুই লওক। তেতিয়ালৈকে মই আলুবোৰ সিজাই লওঁ। স্বামী স্ত্ৰী দুয়োজন বৰ মনোযোগেৰে কাম কৰে। সব ভালে চলি আছিল, কিন্তু তেওঁলোকৰ আনন্দটো বেছি দিন নাথাকিল। দিনেশৰ দোকানৰ ওচৰতে সুৰেশ নামৰ এজন ব্যক্তিও পাপৰি চাটৰ দোকান দিলে। সুৰেশ নিজৰ পাপৰি চাটত জানো এনেকুৱা কি মছলা দিছিল কি মানুহ এতিয়া দিনেশৰ দোকানত যোৱা এৰি সুৰেশৰ দোকানতে যায়। সুৰেশৰ দোকানখন দিনেশৰ দোকানৰ নিচিনা চাফ চিকুণো নাছিল আৰু সুৰেশ চব্জিও দিয়া নাছিল। তথাপিও মানুহ তাৰ পাপৰি চাট খায়ে ভাল পাইছিল। আহক আহক, 20 টকা প্লেট, 20 টকা প্লেট, সুস্বাদু পাপৰি চাটৰ মজা লৈ লওক। কিয় ইমান পৰিশ্ৰম কৰি আছা? ইমান চিঞৰিলেও একো নহয়। তুমি যিমানে চেষ্টা নকৰা কিয় মানুহক মোৰ নিচিনা পাপৰি চাট খুৱাব নোৱাৰিবা। মই জানো তুমি মানুহক ঠগি আছা, তেওঁলোকৰ হাস্য লৈ খেলি আছা। চাই ল'বা, এদিনাখন যেতিয়া মানুহে তোমাৰ আচল ৰূপটো গম পাই যাব না, তেতিয়া তুমি বৰ পস্তাবা। মোৰ আচল ৰূপ? মানুহ মোক নহয়, তোমাকে ইয়াৰ পৰা গুচাই দিব। দিনেশ এতিয়া বৰ চিন্তিত থাকে। সি এয়া বুজিয়ে পোৱা নাছিল সি কেনেকুৱাকৈ মানুহক আগৰ নিচিনাকৈ নিজৰ দোকানলৈ মাতি আনিব। চিন্তা নকৰিব, সোনকালে সব ভাল হৈ যাব। বুজি পোৱা নাই কি কেনেকুৱাকৈ সব ঠিক হ'ব। মই এনেকুৱা কি কৰো কি মানুহক মোৰ পাপৰি চাটৰ ফালে আকৰ্ষিত কৰিব পাৰো। আপুনি এনেকুৱা কিয় নকৰে? এইটো কাম এৰি বেলেগ কিবা কাম কৰি লওক। এয়া কি কৈ আছা শান্তি? এইটো কামৰ বাহিৰে মই বেলেগ কিবা কামৰ কথা ভাবিবও নোৱাৰো। দিনেশ সদায় নিজৰ পাপৰি চাটৰ দোকানলৈ যায় আৰু গ্ৰাহকক নিজৰ দোকানলৈ আহাৰ বাবে মাত দিয়ে। কিন্তু তাৰ দোকানলৈ এজন দুজন মানুহে আহে আৰু সুৰেশৰ দোকানত গ্ৰাহকৰ ভিৰ লাগি থাকে। এদিনাখন দিনেশ নিজৰ দোকানৰ ওচৰত মন মাৰি বহি আছিল কি তেতিয়াই তালে এজন বৃদ্ধ মানুহ আহিল। তেওঁ বৰ ফুফাই আছিল। পুত্ৰ, অলপমান পানী খুৱাবা নেকি? হয় হয় বাবা, কিয় নহয়। আপুনি ইয়াতে আৰামত বহক, মই এতিয়াই পানী লৈ আহি আছো। দিনেশে তেওঁক পানী দিলে। বৃদ্ধ ব্যক্তিজন হেঁপাহ পলুৱাই পানী খালে। বৰ ভোক লাগিছে পুত্ৰ, কিবা খাবলৈ দিবা? দিনেশ তেওঁক এপ্লেট পাপৰি চাট দিলে। বাহ, পাপৰি চাটটো খাইতো মজা আহি গ'ল। বৰ সুস্বাদু পাপৰি চাট বনোৱা তুমি। কিন্তু ইমান ভাল পাপৰি চাট বনোৱাৰ পিছতো তোমাৰ দোকানত এজনো গ্ৰাহক নাই আৰু সেই সন্মুখৰ দোকানটোতো গ্ৰাহকৰ ভিৰ লাগি আছে। এনেকুৱা কিয়? দিনেশ মানুহজনক সুৰেশৰ কথা ক'লে কি কেনেকুৱাকৈ সি বেয়া বস্তুৰ ব্যৱহাৰ কৰি পাপৰি চাট বনায় আৰু মানুহক ঠগি আছে। বৃদ্ধ মানুহজন কিবা ভাবি দিনেশক এটা পুতলি দিলে। সেইটোত চাটনি নোহোৱাকৈ শুকান পাপৰি চাট আছিল। এয়া লোৱা পুত্ৰ, আৰু তুমি এতিয়া এই চাটটোক নিজৰ মছলা দি তৈয়াৰ কৰা আৰু চাবা কেনেকুৱাকৈ তোমাৰ এই চাটটোৰ সুবাসত মানুহ তোমাৰ দোকানৰ ফালে আকৰ্ষিত হ'ব। কিন্তু এইটোতো অকল এপ্লেটে হ'ব। কিন্তু যদি বেলেগ মানুহো বিচাৰেতো তেতিয়া মই কেনেকুৱাকৈ দিম? তুমি চিন্তা নকৰিবা, পুতলিটো সদায় শুকান পাপৰি চাটেৰে ভৰি থাকিব। তুমি যেতিয়াই বিচাৰিবা তেতিয়াই এই পুতলিটোৰ পৰা শুকান পাপৰি চাট ওলাব পাৰিবা। সঁচাকৈ কি এই পুতলিটোত পাপৰি চাট ভৰি থাকিব? হয়, পুতলিটোৱে তোমাক সদায় পাপৰি চাট দিব, কিন্তু যেতিয়ালৈকে তোমাৰ দোকানত আগৰ নিচিনাকৈ গ্ৰাহকৰ ভিৰ হৈ নাযায় আৰু সুৰেশৰ সত্যটো মানুহৰ আগত প্ৰকাশিত হৈ নাযায়। যেতিয়া সব ঠিক হৈ যাব, পুতলিটোৰ পাপৰি চাট নিজে নিজে শেষ হৈ যাব। দিনেশ বৃদ্ধ ব্যক্তিজনক বহুত ধন্যবাদ জনালে। বৃদ্ধ ব্যক্তিজন তাৰ পৰা যোৱাৰ পিছত দিনেশ তেওঁৰ কোৱা মতে পাপৰি চাট ওলাই তাতে নিজ হাতেৰে দহি, আলু, চাটনি মিহলাই মানুহক মাত দিবলৈ গৈয়ে আছিল কি তাৰে আগতে এজন ব্যক্তি পাপৰি চাটৰ সুবাস পাই তাৰ দোকানলৈ আহি গ'ল। আৰে ভাই, পাপৰি চাট কিমানকে দিছা? 20 টকাৰ হয় দাদা, এপ্লেট দিবাচোন মোক। ব্যক্তিজন বৰ আনন্দেৰে পাপৰি চাট খালে। বৰ সুস্বাদু, বাহ, মজা আহি গ'ল। তেতিয়াই তালে আৰু এজন ব্যক্তি আহিল। অ ভাই,
এপ্লেট পাপৰি চাট মোকো দিবা। সুবাসটোতো বৰ ভাল আহি আছে। দিনেশ আৰু এপ্লেট পাপৰি চাট বনালে। ৱাহ ভাই, মজা আহি গ'ল। এনেকুৱা পাপৰি চাটটো মই কেতিয়াও খোৱা নাই। চাওঁতে চাওঁতে তাতে মানুহৰ ভিৰ লাগি গ'ল। দিনেশ অলপো সময় পোৱা নাছিল। মানুহ এজনৰ পিছত এজন পাপৰি চাটৰ অৰ্ডাৰ দিয়ে গৈ আছিল। এই সব দেখা পাই সুৰেশ বৰ খং কৰি আছিল। সন্ধিয়াৰ সময়ত দিনেশ বৰ আনন্দৰ লগত ঘৰলৈ উভতি গ'ল। এয়া লোৱা শান্তি, আজিতো বৰ ভাল ৰোজগাৰ হৈছে। আৰে, আজি ৰোজগাৰ কৰা পইচাখিনি ৰাখা তুমি। আৰে, এই চমৎকাৰখিনি কেনেকুৱাকৈ হ'ল? দিনেশ শান্তিক বৃদ্ধ মানুহজন দিয়া পাপৰি চাটৰ কথা ক'লে। শান্তি দিনেশৰ কথা শুনা পাই বৰ আনন্দিত হ'ল। এতিয়া দিনেশৰ দোকানত আগতকেও বেছি ভিৰ হয়। দিনেশ গোটেই দিন চাট বনোৱাতে বিজি হৈ থাকে। এতিয়া সুৰেশৰ দোকানত এজন গ্ৰাহকো নাহে। সুৰেশ বহুত চেষ্টা কৰিলে মানুহক নিজৰ ঠেলালে মাতিবলে, কিন্তু সব ব্যৰ্থ হৈ গ'ল। সুৰেশ গম পাই গ'ল কি এতিয়া আৰু মানুহ তাৰ দোকানলৈ নাহে আৰু সি তাৰ পৰা বেলেগ ঠাইলৈ গুচি গ'ল। দিনেশৰ দোকানত আগৰ নিচিনা গ্ৰাহকৰ ভিৰ হ'ব ধৰিল আৰু তাৰে বাবে দিনেশ আগৰ নিচিনাকৈয়ে পৰিশ্ৰম কৰিব আৰম্ভ কৰিল। তাৰ যাদুকৰী পাপৰি চাট কেইদিনতে অদৃশ্য হৈ গ'ল।